ৰোড আছিল এইটো ৰাস্তাৰে আপোনাৰ বটিয়াক যাব পৰা আছিল পাঠশালা কানেক্ট আছিল কালাতলিৰ পৰা কিন্তু এইটো ৰোড 5 বছৰমান ধৰি এনেকৈ আছে এইফালে এটা আচলতে খাল বুলি ক'লে ভুল হ'ব এইটো সাগৰ সদৃশ পৰিৱেশ এটা আৰু এইফালে নদী আছে আৰু এইফালে নদীৰ পৰা পানী ডাইৰেক্টলি পেলাই এনেকৈ আহি পেলাই পথাৰলৈ গৈ আছে আৰু বুঢ়াদিয়া নদীৰ কথা কালি আপোনালোকক কৈছিলোঁ এইটোৱে হৈছে বুঢ়াদিয়া নদী আৰু কালি এই ভঙাখিনি আপোনালোকক দেখাই আছিলোঁ এইখিনিতে ভাঙিছিল আৰু এই পানী এইফালেদি গৈ আছে অলপ আগত আপোনাৰ এইখিনিতে গৈ পেলাই পানীখিনি সৰ্থেবাৰী পাইছে গৈ পেলাই মই অলপ আগতে যিখিনি ঠাই দেখাইছিলোঁ সেইখিনি ঠাইলৈকে এইফালেদি পানী গৈ আছে আৰু এইটো হৈছে পাৰ গৈছে বিহু যোৱা ৰাস্তা অলপ আগত আৰু কিমানখিনি পানী আছে দেখাই আছে মোবাইলটো বুলি এইফালে এইটো বিহুল অসীমা পথ আৰু এইটো পথ বুলি আপোনালোকে হয়তো ভবা নাই কাৰণ এইফালে চাওক এইফালে ঘৰ আছে আৰু এইটো হ'ল মেইন ৰোড বিহুল অসীমা ৰোডটো আৰু পিছফালে দেখাই আছোঁ পিছফালে ইমানখিনি আহিলোঁ আৰু পিছফালে পাৰাগুচি পাৰ হৈ এইখিনি এইটো ৰাস্তা এইখনেই হৈছে পথাৰ আমাৰ আৰু এই পথাৰখনতে খেতি কৰিম বুলি বাৰে বাৰে ভবাৰ পাছতো এনেকুৱা পৰিস্থিতি বাৰে বাৰে হৈ আহিছে এইখনে হ'ল পথাৰ আমাৰ খেতিয়কৰ মেইন বস্তু আৰু এয়া হৈছে আমাৰ লাইনৰ পৰিস্থিতি এয়া পানীত গছ পৰি পেলাই লাইনৰ তাৰৰ ওপৰতে এইদৰে আছে প্ৰতি বছৰে এনেকুৱা অৱস্থা হৈ থাকে আৰু এইফালেদি চাব গ'লে নদীটো কিমান ওচৰত আছে চাওক এইটো এশৰ মানুহৰ পাছত এইখন নদী বুঢ়াদিয়া নৈ এই বছৰ নগ'লেও অহা বছৰ হয়তো ইয়াত মানুহ থাকিব নোৱাৰিব আৰু এইখিনিতে আছে আপোনাৰ 4-5 ঘৰ মানুহ আছে এইখিনি অহা বছৰৰ পৰা ইয়াতে থাকিব নোৱাৰিব চাগে কাৰণ এইবাৰে বহুতখিনি হৈছে ইয়াৰে আগত অলপ আগতে দেখাইছিলোঁ যে সেইখিনি ইয়াৰে আগতে আছে যোনখিনি ছিগিছিল আৰু এইখিনিতো ছিগাৰ সম্ভাৱনা আছে এইফালে এইখিনি মথাৰি আৰু ঘৰৰ মাজত ডিফাৰেঞ্চটো বহুত কম আহিছে আৰু এইখিনি দেখা পাইছে এই বছৰ নহ'লে অহা বছৰ ইয়াতে মানুহ থাকিব হয়তো নোৱাৰিব এইবিলাক ঘৰৰ ওচৰত এই সমস্যাবোৰৰ সমাধান কেতিয়া হ'ব সেইটো নাজানো কিন্তু আচলতে এই সাধাৰণ মানুহখিনিক বহুবাৰ কষ্ট দিয়া যেন হৈছে চৰকাৰৰ প্ৰশাসনৰ কোনো দায়িত্ব নাই এই কালাতলিত এতিয়ালৈকে কোনো ব্যৱস্থা কৰা হোৱা নাই অলপ আগত আপোনালোকক দেখাইছিলোঁ এইখিনি দিয়ে ভাঙিছিল বোলে আৰু বুঢ়াদিয়াৰ পানী প্লাবিত কৰিছে এইখিনি হৈছে লক্ষপুৰ অঞ্চল এইখিনিও প্লাবিত হৈছে কাৰণ বুঢ়াদিয়াৰ পানীটো আপোনাৰ পথাৰেদি সোমাই পেলাই এইবিলাক বাকী মানুহবোৰ বাৰু যেন তেন কিন্তু এই গৰু ছাগলীবিলাকৰ অৱস্থা দেখিলে সঁচাকৈ বেয়া লাগে গাঁও অঞ্চলত যিসকলে বাস কৰে এইটো প্ৰধান সমস্যা এই সময়ত গৰুৰ সমস্যা ছাগলীৰ সমস্যা এইবিলাক জীৱ জন্তুবিলাকক দেখিলে সঁচাকৈ বেয়া লাগে এই পৰিস্থিতি দেখা পাইছে যে কালাতলিৰ এই দৃশ্য কালাতলিত গৰুবোৰ কেনেকৈ ৰাখিব লগা হৈছে খেৰ দানা পানীৰ কাৰণে কি অৱস্থা হাহাকাৰ হয় এইখিনি আচলতে গাঁৱৰ মানুহখিনিয়ে আচলতে কি ক'ম অনুভৱ কৰিব পাৰে বাকীবোৰে হয়তো নোৱাৰিব তেনেকৈ অনুভৱ কৰিব সকলোৱে এইদৰে ৰাস্তাত গৰু ছাগলীৰ ব্যৱস্থা কৰি ৰাখিছে আমি সৰুৰ পৰা পাই আহিছিলোঁ যে মানুহৰ প্ৰধান যি মৌলিক অধিকাৰ তাৰে ভিতৰত পৰে অন্ন বস্ত্ৰ আৰু বাসস্থান আৰু আচলতে এই সময়ত আচলতে এই মৌলিক অধিকাৰৰ পৰা আমাক সৰ্বস্ত কৰা হৈছে যেন লাগে
এবছৰৰ বানপানী নহয় যে প্ৰতি বছৰে এনেকুৱা বানপানীৰ ফলত কিমান সমস্যা হয়, কি সমস্যা হয়, সেইখিনি খৰালিৰ সময়ত কিয় চৰকাৰে হিচাপ নাৰাখে, এইটো আচলতে এটা বৃহৎ প্ৰশ্ন আৰু সকলোৱে কৰিব লাগে। মই বাৰে বাৰে কালিৰ ব্লগতো আপোনালোকক ব্লগ যদিও নহয় মই ভিডিঅ'টোত সম্পূৰ্ণভাৱে এইটো কথাই বুজাব বিচাৰিছিলোঁ যে মাৰ বান্ধি থিয় হ'ব কাৰণে। এইকাৰণে কৈছিলোঁ যে অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ কথা বাৰে বাৰে কৈছোঁ। অন্ন, বস্ত্ৰ আৰু বাসস্থান এই তিনিটা বস্তুৰ অধিকাৰৰ পৰা আমাক আচলতে সৰ্বস্ত কৰা হৈছে। ভিডিঅ'ৰ দ্বাৰা শেষত মই এটা কথা ক'ব বিচাৰোঁ, পাৰ্মানেণ্টলি সমস্যাবিলাকৰ সমাধান লাগে। হয়তো বহুতে বুজি পোৱা নাই যে অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ কথা কিয় ক'লোঁ। এই যে খেতি পথাৰখন দেখিছে, লাহে লাহে খেতি পথাৰত খেতিয়কে খেতি কৰিবলৈ বাদ দিব এনেদৰে পানী হৈ থাকিলে। আৰু দ্বিতীয়টো কথা হ'ল এইদৰে বাসস্থান ত্যাগ কৰিব লগা হৈছে মানুহে। গতিকে বানপানী যোৱাৰ পিছত যাতে কোনো পাহৰি নাযায়, এই সমস্যাটোৰ স্থায়ী সমাধান লাগে। নহ'লে এদিন আমাৰ খেতি পথাৰ হেৰাব, আমাৰ অস্তিত্ব হেৰাব, সকলোখিনি হেৰাব।